টেট পাছ কৰা সকলৰ কাৰণে চাকৰি আমি দিবলৈ ওলাইছোঁ। এই জানুৱাৰী 15 তাৰিখৰ আগতে যিমানখিনি আছে দি দিম আমি। বাকীখিনি SIO আহিলে দি দিম। স্পেচিয়েল টেট পাতিবলৈ গৈ আছোঁ। 500খন স্কুল ৰিপেয়াৰিং কৰিবলৈ গৈ আছোঁ। সেইটো নিউজ কৰক। আগতে খুটা কম্বলৰ ৰাজনীতি চলি আছিলে। 100 কোটি টকাৰ কম্বল ছাপ্লাই দিছিলে। 100 কোটি টকা। মোক যদি আপুনি 100 কোটি টকা দিয়ে এতিয়া, মই ইয়াত কমচে কম কিমান 1500 স্কুল মানে ভাল কৰি দিম মই। এতিয়া মানে অকল মানে 29 কৰোৰতে আমি 500খন স্কুল ভাল কৰিবলৈ গৈ আছোঁ। দাবী কৰিব নেকি আপুনি 100 কোটি টকা আৰু লাগে? দাবী নকৰোঁ, কাম কৰিব লাগিব। দাবীটো ইমান বছৰ কৰি আহিছোঁ, এতিয়া কাম কৰোঁ। BTC উন্নয়নৰ কাৰণে আপুনি আছে, মই আছোঁ, লগ লাগি কৰোঁ কিবা এটা। দাবীটো পিছত কৰোঁ। আমি মানে খোজনীয়া মগনীয়া হৈ থাকিব নোৱাৰোঁ। এনি টাইম দাবী কৰি থাকিম, খুজি থাকিম। নিজৰ কাম কৰোঁ আমি। আমাৰ তাত যিমান দম আছে এইখিনি ওলাই লওকচোন, তাৰপিছত দাবী কৰিম। যদি নহয় দিবৰ কাৰণেতো কেন্দ্ৰীয় চৰকাৰো ৰেডি, ৰাজ্য চৰকাৰো ৰেডি। আজি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ দিওঁ যে ইমানখিনি ডাঙৰ প্ৰব্লেম আছে, 10 কোটি টকা দি দিয়ক, কালি 10 কোটি টকা দি দিব। কিন্তু আমিওতো কাম কৰিব লাগিব। ইমান বছৰটো টকাবিলাক খালে। আগৰ ৰাজনীতি কৰাৰ নামত, বহুত কিবা কিবি কৰাৰ নামত টকাবিলাক চবে খাই দিলে। এতিয়া যিখিনি টকা আছে এইখিনি ভালকৈ খৰচ কৰি ল'ম, হয়নে? তো ইমান বিচাৰি থকাটোতো ঠিক নহয়। কামটো কৰক আগতে। আমি যেতিয়া ভাল কাম কৰিব, আপুনি মই যিটো দেখিলোঁ যে ভাল কাম কৰিলে আৰু বিচাৰিব যাব নালাগে, বিচাৰি আহিব মানুহ। এতিয়া আমি এই মিল্ক প্ৰডাকশ্যনৰ কাম আৰম্ভ কৰিছোঁ, আমাক মানে দিবলৈ আহিছে। চেৰিকালচাৰৰ কাম কৰিছোঁ আমি। ইতিমধ্যে 500 crore চেৰিকালচাৰত আমাক হেল্প কৰিবলৈ বিভিন্ন ডিপাৰ্টমেণ্টে আগবাঢ়ি আহিছে। 500 crore আমি বিচাৰি যাব লগা হোৱা নাই, বুজিছেনে? এতিয়া পিক মিছনত আমাৰ পইচা আহিব। ইতিমধ্যে 17 কোটি টকা আমি দিলোঁ, আৰু বহুত পইচা আহিব। গতিকে পৃথিৱীত মানুহ হেল্প কৰিবলৈ, ভাৰতবৰ্ষত হেল্প কৰিবলৈ চবে ৰাজি আছে, কিন্তু আপুনি ভাল কাম কৰিব লাগিব। যেতিয়া BTCত এটা সময়ত দেখিছিলে কাটা মাৰা, হিংসা, কৰাপশ্যন, কোনে আহিব? এতিয়া লাহে লাহে ভাল হৈছে, চবেই আগবাঢ়ি আহিছে। চ' এইটো এটা ভাল কথা। আৰু আপোনালোককো মই অনুৰোধ কৰিছোঁ, ইমান বছৰে মটৰ চাইকেল লৈ আপোনালোকে দিনে নিশা নিউজ কৰিলে, এইটো মাৰামাৰি, এইটো হিংসা। ভাল পৰিৱেশ আহিছে, এতিয়া মানুহবিলাকক এনকাৰেজ কৰক। এই টুপুলিয়াৰ নিচিনা এটা জেগাত আজি ইমান বছৰে মানে ৰাস্তা ঘাটৰ অৱস্থা বেয়া। এতিয়া আহোঁতে মই আছে 1 কিলোমিটাৰ, এইটো অহা মানে 2023ৰ ভিতৰত এই ৰাস্তাটো আমি বনাই দিম মানে কাউন্সিলৰ পৰা। চ' ৰাস্তাটো আমি বহুত ৰাস্তা কৰিলোঁ। যোৱা বছৰ 600 কিলোমিটাৰ ৰাস্তা বনাইছোঁ। এই বছৰ 700 কিলোমিটাৰ ৰাস্তা বনাবলৈ গৈ আছোঁ। গুড উইল মিছন আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক পইচা দিছে, 500 কোটি টকা দিব। চ' কামবিলাক কৰিবলৈ বিচাৰিলে চব কাম কৰিব পাৰে, কিন্তু খাৱাৰ ধান্দা কৰিলেতো ক'ত হ'ব? আপোনালোককো মই অনুৰোধ কৰোঁ যে পলিটিক্সত বেছি থাকিলে ভাল নহ'ব। সোধক আপোনালোকে পলিটিকেল প্ৰশ্ন, কিন্তু যেতিয়া এতিয়া 35 লাখ জনসাধাৰণৰ মানে উন্নয়নৰ কথা আছে, শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি কাম কৰি আছোঁ, সেইটো লাইনত অলপ ফ'কাছ কৰক। BTCত ইমান বছৰে শান্তি নাছিলে, কিমান মাৰা কাটা ভাইলেঞ্চ হৈ গ'ল। এতিয়া শান্তি আহিছে, শান্তিটো কেনেকৈ কণ্টিনিউ কৰিব পাৰে তাত অলপ আপোনালোকেও ফ'কাছ কৰক, মই অনুৰোধ কৰিম। ছেকেণ্ড কথা হৈছে যে ইয়াৰ অঞ্চলৰ পৰা আজি গোৱা মানে গুজৰাটত কিমান মানুহ সিকিউৰিটি গাৰ্ড হৈ আছে। তো তেখেতসকলক আমি আমাৰ অঞ্চলত আনি কেনেকৈ কামত লগাব পাৰোঁ। কাৰণ আপুনি সিকিউৰিটি গাৰ্ড হৈ এটা সময়লৈকে কাম কৰিব পাৰিব। এটা বয়স আহিব 50 বছৰৰ পিছত আপোনাক সিকিউৰিটি কোনো নাৰাখিব। লোহাৰ ইণ্ডাষ্ট্ৰীত যাই কোনোবা কাম কৰি আছে, 45-50 বছৰ হোৱাৰ পিছত আপোনাক আৰু লোহাৰ ইণ্ডাষ্ট্ৰীত নাৰাখিব, কাৰণ আপোনাৰ বায়'লজিকেলি আপোনাৰ বলটো নাথাকিব। চ' এই মানুহখিনি ইয়াত পাৰ্মানেণ্ট আমি কেনেকৈ এংগেজ কৰিব পাৰোঁ, আমাৰ মাটিখিনি কেনেকৈ ইউজ কৰিব পাৰোঁ। বহুত জেগাত খেতি মাটিবিলাক পৰি থাকে, একবাৰ খেতি কৰি এনেই পেলাই থৈ দিয়ে। কিন্তু আপুনি কেছ উৎপাদন কৰিব পাৰে। আজি যদি 2টা গাই ভালকৈ পুহিব পাৰে, আপুনি তাত মানে আপুনি 5 লিটাৰ কৰি 10 লিটাৰ যদি গাখীৰো আপুনি ডেইলি উৎপাদন কৰিব পাৰে, আপোনাৰ কিমান পইচা আহিব। আপুনি যদি 100টা যদি লেয়াৰ ফাৰ্ম খুলিব পাৰে, কণী 100টা যদি ডেইলি উৎপাদন কৰিব পাৰে, মাহত আপুনি কিমান কণী উৎপাদন কৰিব পাৰিব। চ' এতিয়া ইকনমি এক্টিভিটিটো আমাৰ কাৰণে চবচে প্ৰয়োজন। ইমান বছৰে অসমত বহুত আন্দোলন হৈ গ'ল, কিবা হৈ গ'ল, বিভিন্ন এক্টিভিটিবিলাক হোৱা নাই। স্কুল কলেজৰ অৱস্থা ভাল নহয়, এডুকেশ্যনটো তলত পৰি গৈছে, ভকেশ্যনেল ট্ৰেইনিঙৰ ব্যৱস্থা নাই। চ' এইবিলাকত অলপ বেছি ফ'কাছ কৰক। লোকসভা ইলেকশ্যনটো আহিব, 2014ত লোকসভা আহিব, 24ত আৰু 25ত আমাৰ BTC আহিব, 26ত এছেম্বলি আহিব, আকৌ 5 বছৰৰ পিছত ইলেকশ্যন আহিব, আকৌ 5 বছৰৰ পিছত ইলেকশ্যন আহিব। কিন্তু ডেভেলপমেণ্টটো কোনে কথা পাতিব? ডেভেলপমেণ্টটো থাকিব লাগিব। ইলেকশ্যন আহিব, কথা ক'ব, যাব। চ' লেট আছ ফ'কাছ। এটলিষ্ট 2023 এটা বছৰটো আপোনালোকেও ফ'কাছ কৰক যে ডেভেলপমেণ্টেৰ কাম কৰোঁ। 24ৰ পৰাতো 3 বছৰ ইলেকশ্যনে খেলিম আৰু, হয়নে? তো গতিকে ক'ভিডৰ কাৰণে টাইম গুচি গ'ল, এফালে বিভিন্ন প্ৰব্লেমবিলাক আহি থাকে। তো এতিয়া আমি সময় পাইছোঁ, আপোনালোকেও মই সাংবাদিকসকলকো অনুৰোধ কৰিছোঁ, চবৰ বিভিন্ন স্তৰৰ সকলো শ্ৰেণীৰ ৰাইজে ফ'কাছ কৰক যে ডেভেলপমেণ্টটো কেনেকৈ কৰোঁ আমাৰ, আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যনটো কেনেকৈ বেছিকৈ কৰোঁ।